গুড মৰ্ণিং ট্ৰেডাৰ্ছ। আজি হ'ল ৱেডনেছডে। চ' আজি আমি SBIতে আকৌ ট্ৰেড কৰিব ওলাইছোঁ। চ' এতিয়া বাজিল 11:01। অ'কে, এতিয়া 11:01 হৈছে। এতিয়া মাৰ্কেট ডাউনত আহি আছে। চ' ইয়াৰ পৰা মাৰ্কেট উঠিব পাৰে। চ' আমি এডাল ট্ৰেণ্ড লাইন আঁকি ল'লোঁ। অ'কে, আগৰ পৰা মাৰ্কেট আগৰ পৰা ডাউনত আহি আছিলে। আহি এইকণতে ট্ৰেণ্ড লাইন ব্ৰেক কৰিছে। ইয়াতে মাৰ্কেট আছে। যেতিয়া ইয়ালৈ আহিব, ট্ৰেণ্ড লাইন টাচ কৰিব, তেতিয়া আমি ধুনীয়াকৈ এটা ট্ৰেড ল'ম। HDFCতে ধুনীয়া এটা ট্ৰেড পাম। চ' মাৰ্কেট আপ ট্ৰেণ্ডত আছে, চাব পাৰে। মাৰ্কেট আপ ট্ৰেণ্ড আছে পূৰা। আৰু আপ ট্ৰেণ্ডৰ পৰা মাৰ্কেট এতিয়া ট্ৰেণ্ড লাইনলৈকে আহিব। অ'কে, মাৰ্কেট প্ৰাইচ চুই আছে। এডাল ট্ৰেণ্ড লাইন দিয়া আছে। চ' ট্ৰেণ্ড লাইনলৈকে আহিব। এতিয়া এণ্ট্ৰি নলওঁ, ধুনীয়াকৈ ছেটআপটো বনি লওক। এতিয়া আমি ধুনীয়াকৈ ল'ম। আমি কেতিয়া ল'ম? যেতিয়া এইডাল ধৰক দিছে, এইটো হেমাৰ দিছে। যেতিয়া হেমাৰডাল যেতিয়া ক্ৰছ কৰিব, অ'কে, হেমাৰ যেতিয়া ক্ৰছ কৰিব, তেতিয়াহে আমি ট্ৰেড ল'ম। এতিয়া আমি হেমাৰডাল বনাই পেলাই আকৌ হেমাৰ তললৈহে আহিম। চ' আমি ইয়াত ট্ৰেড নলওঁ। যেতিয়া আমি কনফাৰ্মেশ্যন পাম, তেতিয়া আমি ট্ৰেড ল'ম। অ'কে, চাই থাকা। চ' গাইছ, এতিয়া মাৰ্কেট লটকি আছে আৰু ইয়াত এডাল বুলিছ কেণ্ডেল বনাইছে বাৰু। হ'লেও মাৰ্কেট যেতিয়ালৈকে ইয়ালৈ নাহে, মাৰ্কেট যেতিয়ালৈকে মানে ট্ৰেণ্ড লাইনৰ ওচৰলৈকে নাহে, আমি তেতিয়ালৈকে ট্ৰেড নলওঁ। লাগিলে আজি ট্ৰেড নলওঁৱেই। চ' মাৰ্কেট আমি ইয়ালৈ আহিলেহে আমি ট্ৰেড ল'ম। চ' এইটো ডিচিপ্লিন মেইনটেইন কৰিব লাগিব। চ' এতিয়া আমি ট্ৰেড নলওঁ আৰু অলপ দেৰিকৈ ল'ম। যেতিয়া মাৰ্কেট এই ট্ৰেণ্ড লাইনৰ ওচৰলৈ আহিব, তাতে আমি ধুনীয়াকৈ ট্ৰেড ল'ম। চ' এইটো অলপ সময় ৰখিব লাগিব। আই থিংক 12:15 মানত চাগে মাৰ্কেট আহিব ইয়ালৈ। অ'কে গাইছ, বহুত সময় ৰখাৰ পিছত এতিয়া আমি ধুনীয়াকৈ ট্ৰেণ্ড লাইন টাচ কৰিলে HDFCয়ে। চ' এতিয়া আমি ধুনীয়াকৈ এটা ট্ৰেড ল'ম। অ'কে, ধুনীয়া এটা ট্ৰেড ল'ম ইয়াতে। চাই লওঁ কেণ্ডেল বনাই। চ' যদি হেমাৰ কেণ্ডেল বনাইছোঁ, হেমাৰ কেণ্ডেল যেতিয়া ক্ৰছ কৰিব, তাতে আমি ধুনীয়াকৈ ট্ৰেড ল'ম। এতিয়া ধুনীয়া এটা ট্ৰেড প্লেন কৰিব পাৰিম ইয়াতে। আৰু টাৰ্গেট পূৰা ইয়ালৈকে লৈ ল'ম। অ'কে, টাৰ্গেট হৈ তালৈকে ল'ব পাৰিম, এনেকৈ নহয়। 12, 1, 2, 3, 4। অ'কে, চাই লওঁ। এতিয়া হেমাৰডাল বনাই আছে এতিয়ালৈকে বাৰু। চাই লওঁ কি হয়। গাইছ, এইটো বহুত ইম্পৰ্টেণ্ট হয় যে মাৰ্কেট যেতিয়া আপোনালোক মই ইয়াত দেখুৱাই আছোঁ পজিশ্যনত, এতিয়া মাৰ্কেট ওপৰলৈ গ'ল। অ'কে, ব্লু ষ্টেণ্ডাৰ্ড ইয়াত এইটো হায়াৰ হাই। অ'কে, হায়াৰ হাইৰ পৰা লোৱাৰ হাই আহিল। লোৱাৰ হাইৰ পৰা যেতিয়া ওপৰলৈ গ'ল, তেতিয়া আমি জানিব লাগিব যে নেক্সটটো আমাৰ এই হায়াৰ ল'লৈকে আহিব। অ'কে, হায়াৰ ল'লৈকে আমাক টাচ কৰিব। আৰু যেতিয়া লোৱাৰ ল' বনাব, অ'কে, হায়াৰ ল' বনাব, তেতিয়া আমি এই যোনটা ট্ৰেণ্ড লাইন যোনটা লাগিছোঁ, সেই ট্ৰেণ্ড লাইনলৈকে মাৰ্কেট চুবই। অ'কে, আমি অথনি এইকণতে পাইছিলোঁ যে এইটো ধুনীয়া এটা বুলিছ কেণ্ডেল। চ' কিন্তু আমি বুলিছ ট্ৰেড লোৱা নাই। কাৰণ ধুনীয়া ট্ৰেড ল'ব পাৰিলোঁ, কিন্তু লোৱা নাই। কিয় লোৱা নাই? যে মই জানো আগতে মনডে মই যিটো মিষ্টেক কৰিছিলোঁ, সেই মিষ্টেকটো মই এতিয়া কৰিব বিচৰা নাই। চ' মনডে মই বিয়েৰিছ ট্ৰেড আছিলে, এনেকৈ আহি আছিলে মাৰ্কেট। চ' ওপৰলৈ যাওঁতে মই আধাতে এডাল বিয়েৰিছ কেণ্ডেল বনালে। চ' মই তাতে ট্ৰেড ল'লোঁ। কিন্তু মই সেইটো ভুল কৰিলোঁ যে মাৰ্কেটে যেতিয়া ওপৰলৈ যাব হ'ব বা যেতিয়া হায়াৰ ল' বনাব, তেতিয়া মাৰ্কেটে ট্ৰেণ্ড লাইন চুবই। চ' এইকণতে আহি ট্ৰেণ্ড লাইনটো চোৱা নাই, নোচোৱাকৈ এডাল বুলিছ কেণ্ডেল বনালে। বুলিছ কেণ্ডেল বনাই মাৰ্কেট ওপৰলৈ গৈ বেছি ওপৰলৈ নগ'ল। চ' আহি আকৌ ট্ৰেণ্ড লাইন চলে। চ' এতিয়া আমি ধুনীয়া কনফাৰ্মেশ্যন হয়, মানে ধুনীয়া এটা ট্ৰেড ইকণে ল'ব পাৰিম কেণ্ডেল চাই। যদি ইকণে হেমাৰ কেণ্ডেল বনায়, চ' হেমাৰ কেণ্ডেলডাল বনোৱাৰ পিছত নেক্সট কেণ্ডেলডালে যদি হেমাৰ ক্ৰছ কৰে, তেতিয়া আমি ধুনীয়াকৈ এটা ট্ৰেড ল'ম। আৰু ইয়ালৈকে একদম পূৰা টাৰ্গেট, এইটো টাৰ্গেট হ'ব বিগ টাৰ্গেট, সৰু ষ্টপ লছ এইকণ লাগে। তেতিয়া আমি চাই লওঁ কি হয়। এডাল বুলিছ কেণ্ডেল বনালে। চ' এতিয়া আমি ধুনীয়াকৈ ট্ৰেড ল'ব পাৰিম। অ'কে, আৰু হেমাৰটো হ'ল মষ্ট ইম্পৰ্টেণ্ট, মষ্ট ষ্ট্ৰং কেণ্ডেল হৈছে হেমাৰ। অ'কে, এতিয়া আমি ধুনীয়াকৈ ট্ৰেড ল'ম। এইটো নেক্সট কেণ্ডেলডাল বনাই লওঁ ভালকৈ। কেণ্ডেলডাল বনোৱাৰ পিছত আমি ধুনীয়াকৈ ট্ৰেড ল'ম। অ'কে, বনাব এডাল, তাৰপিছত আমি ট্ৰেড ল'ম। এতিয়া ট্ৰেড নলওঁ, বনাই লওঁ এডাল ধুনীয়াকৈ। 3 মিনিটছ আছে, ধুনীয়াকৈ ক্ৰছ কৰিছে, কৰি লওক ধুনীয়াকৈ। অ'কে, মাৰ্কেট ওপৰলৈ গৈছে, একো নাই। আমি ভয় খাই পেলাই ইয়াতে ট্ৰেড লৈ ল'ব নালাগে ঘপকৈ। অ'কে, এডাল কেণ্ডেল যেতিয়া পূৰা হ'ব সম্পূৰ্ণকৈ, তেতিয়া আমি ধুনীয়াকৈ ট্ৰেড ল'ম। মাৰ্কেট তলে আহিব পাৰে এতিয়া অকণমান। চ' আমি লৰালৰিকৈ ট্ৰেড লৈ ল'ব নালাগে।
তো ধুনীয়া এটা কনফাৰ্মেশ্যন দি আছে এইখনতে ধুনীয়া কনফাৰ্মেশ্যন হেমাৰ হৈছে হেমাৰ ক্ৰছ কৰি গ্ৰীণ কেণ্ডেল বনিছে চ' ধুনীয়া এটা কনফাৰ্মেশ্যন একো নাই ইয়াৰ পৰা আমি ইমানলৈ গ'লোঁ 36 37 30 31 32 33 34 35 37 8 পইণ্টৰ নহ'লেও 7 পইণ্টৰ হ'লে আমি ধুনীয়াকৈ এটা পাম অ'কে ইয়াতে আমি ধুনীয়াকৈ এটা ট্ৰেড ল'ম গাইজ 177 182 ধুনীয়া প্ৰফিট হৈ আছে পূৰা ধুনীয়াকৈ চাই ল'ম গাইজ 177 182 ধুনীয়া প্ৰফিট হৈ আছে পূৰা চাইলে মাৰ্কেট ক'লৈকে যায় ধুনীয়াকৈ ষ্টপ লছটো ডাইৰেক্ট দি নিদিওঁ এতিয়া নেক্সট কেনেকৈ ওপৰলৈহে যাব এণ্ট্ৰি কৰি লৈছোঁ চাই লওঁ ধুনীয়াকৈ